হাই গাইজ, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ ছেকেণ্ড ভ্লগলৈ। আশা কৰোঁ সকলোৰে ভাল। আৰু আজি ভাবিলোঁ ভিডিঅ'টো ফেচ নেদেখুৱাকৈ ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো এইকাৰণে বনালোঁ যে বিহু আহি পালেহিয়ে, আমাৰ ৰঙালী বিহু। তাৰ এই কৰ্মশালা হৈছে আমাৰ গোলাঘাটৰ বৰপথাৰ হিন্দী স্কুলত। গতিকে ব'লক বিহুৰ কৰ্মশালা চাওঁগৈ। এয়া এতিয়া হিন্দী স্কুল পাই গ'লোহি। আখৰা আৰম্ভ হোৱা নাই, হ'বহে। আমাৰ বিহুৰ কৰ্মশালা হৈছিলে 7 দিনীয়া। আজি আচলতে শেষৰটো দিন। বাকীকেইটা দিনত ভ্লগ বনাব নোৱাৰিলোঁ, গতিকে ভাবিলোঁ আজিয়ে আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ চেনেলত যদি প্ৰথম হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। যিমানখিনি পাৰোঁ চেষ্টা কৰিম দেখুৱাবলৈ। আমাৰ নাচনীকেইজনী লাইন পাতিছে, এয়া আখৰা আৰম্ভ হ'ব। কৰিব নোৱাৰে।
ভিডিঅ'টো ইমানতে সামৰিম আৰু ঘৰলৈ যাওঁ মানে আন্ধাৰেই হ'ল। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। লগ পাম আন এটা ব্লগত। আজিলৈ বাই বাই।